হেল্ল' ফ্ৰেণ্ডছ, আজি আমি মেঘালয়ত প্ৰথমটো দিন নংষ্টঙত আহি পালোঁ আৰু এইখন হৈছে কিটচেন, নংষ্টং কিটচেন। আৰু ইয়াত আমি ৰাতি খানা পিনা খাম। আজি ৰাতিটো আমি ইয়াতে থাকিম আৰু আমাৰ এইটো হৈছে ৰুম। ইয়াত 5খন বেড আছে, মানে এইখিনিত 3খন আছে। এইফালে এটা সৰু কৰি বেলকনি আছে আৰু এইফালে লেট্ৰিন বাথৰুম, এইফালে এটা ৱাৰ্ড্ৰব আছে। এইটো হৈছে ৱাৰ্ড্ৰব। ইয়াত কাপোৰ কানি থ'ব পাৰি আৰু যি বস্তু আছে সেইখিনি অলপমান ডিচিপ্লিন হৈ থাকিব, মানে ইয়াত থৈ দিলে। আৰু ইফালে এটা সৰু ৰুম আছে, এইটো চাইডে 4টা আছে ৱাৰ্ড্ৰব ইয়াতে। আৰু এইখন বিচনা আৰু এইটো হৈছে এটা সৰু ৰুম। ইয়াত 2খন বিচনা আছে। এজন কৰি থাকিব পাৰি আৰু ইয়াত এটা সৰু ৰেক আছে। আৰু এইফালে ভিউটো চাওক না গাইছ, এইফালে নদীটো দেখা পায়। এইটো কি নদী নাম নাজানো। আৰু নদীটোৰ ওপৰতে আছে আমাৰ এই বিল্ডিংটো। এখন সৰু চফা আছে ইয়াতে। আৰু নেক্সট হৈছে এইটো ওপৰত আমাৰ ৰুম। ইয়াতো 2খন আছে বেড, এখন সৰু এখন ডাঙৰ, লুকিং গ্লাছ, ৱাৰ্ড্ৰব আৰু বাথৰুম। ইয়াৰ বাথৰুমটো ডাঙৰ আছে আৰু ইয়াত টিভিও আছে, কিন্তু আমাৰ সেইটো ৰুমত টিভি নাই আৰু প্ৰাইচটো একেবাৰে কম। ইয়াৰ বাথৰুমটো দেখিছে না গাইছ, ডাঙৰ আছে। আৰু এইটো হৈছে বেলকনি আৰু ইয়াৰ পৰা মানে ওপৰৰ গোটেই ভিউটো দেখা পায় আৰু ধুনীয়া কৰি দেখা পায় ইয়াৰ পৰা গোটেই ভিউটো। আৰু বৰষুণ দি আছিল, আমি যাই পোৱাক লাগি বৰষুণে দি আছে। আৰু এই চাওক কি ধুনীয়া।